জীৱনটোত এবাৰ অকলে হৈ যোৱা। এই পৃথিৱীত কোনেও কাৰো নহয়। নিজৰ অধিকাৰ কৰা সময়টো এটা সময়ত শূন্য হয় আৰু অভিমানৰ প্ৰত্যাখ্যানটো মূল্যহীন। কষ্ট দি নহয়, কষ্ট সহ্য কৰি জীয়াই থকাটোৱেই হ'ল আচল ভালপোৱা। মই এটা কথাই শিকিলোঁ, এই জীৱনটোত ভাল থাকিবলৈ হ'লে নিজক পৰিৱৰ্তন কৰিব লাগিব, আৰু তাৰে ফাৰ্ষ্টটো হ'ল কম কথা কোৱা। জীৱনটো কেতিয়াও অৱহেলা নকৰিবা, কাৰণ অৱহেলা কৰা কষ্টটো যে কিমান সি তেতিয়াইহে বুজিবা যেতিয়া তোমাক কোনোবাই অৱহেলা কৰিব। ভুল ঠাইত কেতিয়াও ছেক্ৰিফাইচ নকৰিবা, আৰু ভুল মানুহৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰিবা, কাৰণ এই দুটা বস্তু আজিলৈকে কাকো সুখ সফলতা দিয়া নাই। অন্যৰ জীৱনত নিজৰ স্থান নুখুজিবা, নিজৰ জীৱনতে নিজক আৰু ওপৰলৈ লৈ যোৱা, তেতিয়া তুমি ভাল থাকিবা। যিটো ইচ্ছা কেতিয়াও পূৰণ নহ'ব, সেই ইচ্ছাটোৰ পিছে পিছে দৌৰি থাকে নিজৰ মনটো। সি গুচি যাবলৈ হ'লে কাৰো জীৱনত নাহিবা, কিয়নো মানুহ এটা বস্তু নোপোৱাৰ যন্ত্ৰণাটো সহ্য কৰিব পাৰে, কিন্তু সেই বস্তুটো পাই হেৰাই যোৱাৰ যন্ত্ৰণাটো কেতিয়াও সহ্য কৰিব নোৱাৰে।